হেল্ল' মই ইয়াতে আছোঁ ৰ আজি যাব পৰা নাই আজি মই ইয়াৰ ৰহস্যটো ফাদিল কৰিমেই ইয়াৰ যি ৰহস্য আছে আজি যি কি নহওক আজি ফাদিল কৰিম তই চাই থাক আৰু এজন আহিছে মোৰ ৰহস্য জানিব আহি যা মোৰ কাহিনী শুনিবলৈ মই আজি এই ঘৰখনত শেষৰবাৰৰ বাবে আহিছোঁ মানে কি লিখিছে কোনে লিখিলে বাৰু এইটো কোন তুমি যাৰ ৰহস্য জানিবলৈ তুমি ইয়ালৈ আহিছ সেইজন ময়েই ৰহস্য কি হৈছিল তোমাৰ লগত আৰু এই ঘৰটো কি কাৰণত অভিযুক্ত হৈ ৰল তুমি জানিব নোৱাৰা সত্যটো জানিব বিচাৰিছা ময়ো মৃত্যুৰ আগত সাংবাদিক আছিলোঁ তোমাৰ দৰে সত্য সন্ধান কৰিবলৈ ইয়ালৈ আহিছোঁ কিন্তু এয়াই মোৰ মৃত্যুৰ কাৰণ হ'ল এই ঘৰখনৰ সত্যটো কিন্তু যিয়েই চাব সিয়েই বাচিব নোৱাৰে সত্য জানিবলৈ কেতিয়াবা জীৱনটোও যথেষ্ট নহয় আৰু লিখিম কাহিনী